সিদিনা তেখেতসকলৰ পাৰ্টিৰ এজনে কৈছে যে ভুৱা শিক্ষকৰ মানে চাকৰি দিছে বুলি কেনে কোনটো শিক্ষক ভুৱা টেট পাছ কৰাটো ভুৱা না 99ৰটো ভুৱা 99ৰ শিক্ষকবিলাকৰ দুইবাৰ তিনবাৰ টকা লৈ তেখেতসকলৰ ভাল ডাঙৰ ডাঙৰ নেতাসকলে নাম ক'ব পাৰো সব লাজ পাব তেখেতসকলে মই তেখেতসকলক পাব্লিকলি বেইজ্জতি কৰিব বিচৰা নাই কিন্তু বেছিকে প্ৰভোগ কৰি থাকিলে আমি ক'ব লগা হ'ব নাম লৈ কোনে কোনে পইচা লৈছে গুৱাহাটীত কোনটো হোটেলত লৈছিলে কোকৰাঝাৰত কোনটো হোটেলত লৈছিলে ক'ত বহি লৈছিলে কোনজন ইএমএ লৈছিলে তাৰ লগত কোন অফিচাৰ আছিলে সব তথ্য আমাৰ তাত আছে আমি আমেৰিকাৰ তথ্য বিচৰা নাইতো বডলেণ্ডৰ তথ্য লাগে আমাক এই তথ্যটো কেনেকৈ ভাবিছে তেখেতসকলে হেৰাই গ'ল বুলি মানুহে পৃথিৱীত যি কাম কৰে এইটো কেতিয়াও লুকাই ৰাখিব নোৱাৰে গতিকে আজিৰ সময়ত আমাৰ এই কথাবিলাক আছে আৰু সেই দাদা ভাইসকল 99ৰ শিক্ষকসকলক ঠগাই ঠগাই তেখেতসকলে কৈছিলে আমি চাকৰি দিছোঁ যাৰ 1.5 বছৰ মাত্ৰ চাকৰি আছে 3 মাহ মাত্ৰ চাকৰি আছে 6 মাহ মাত্ৰ তাক চাকৰি আছে তাকো মানৱতাৰ খাতিৰত আমি চাকৰি দিছোঁ এইটো বিপিএফে দিয়া নাই এই জাষ্টিছটো আমি কৰিছোঁ আৰু আজি ইহঁতে কৈছে যে আমি ভুৱা টিচাৰক চাকৰি দিছোঁ কোনজন টিচাৰ ভুৱা টিচাৰসকলক টিচাৰ সমাজক অপমান কৰিবলৈ আপুনি সাহস ক'ত পালে তেখেতসকলক আমি সমৰ্থন কৰক সহায় কৰক আজি যিখন 10খন কলেজ প্ৰভিন্সিয়েলাইজ এইটো সদায় কৈ আছে এইটো ঠগালে 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 অলৰেডি চেলাৰীয়ে পাই গ'ল আৰু এই বছৰৰ বাজেটত 10খন কলেজৰ যিমানখিনি শিক্ষক আছে ষ্টাফ আছে তেখেতসকলৰ চেলাৰীৰ কাৰণে 70 কোটি টকা যিমান লাগে আঠানা বাজেটত সব ধৰা হৈছে কোনো আঠানা পইচাও ৰৈ যোৱা নাই যিখিনি স্কুল কলেজ ৰৈ গ'ল বিটিআৰ ৰেকৰ্ডৰ 6.3 মতে বিটিআৰ ৰেকৰ্ডৰ 6.3 ক্লজ মতে আমি তেখেতসকলক প্ৰভিন্সিয়েলাইজ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ আলোচনা কৰি আছো কিন্তু অসমত এই শিক্ষাৰ মানে বিষয়টো ইমানে কমপ্লিকেটেড এটাৰ পিছত আনটো সমস্যা ওলাই যায় থাকে আৰু আজিৰ সমস্যা নহয় যোৱা 30-40 বছৰৰ আগৰ পৰা আহা সমস্যা গতিকে অলপ সময় লৈছে আমাৰ বিশ্বাস আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত অসম চৰকাৰৰ ওচৰত বিশ্বাস আছে এই প্ৰভিন্সিয়েলাইজ কামটো আমি কৰিব নোৱাৰো আজি যদি বিটিআৰত 500 কোটি টকা ৰেভিনিউ আহিলেহেঁতেন 1000 কোটি টকা ৰেভিনিউ আহিলেহেঁতেন এই গোটেই স্কুলটো আমি কৰিব পাৰিলেহেঁতেন কিন্তু বিটিআৰত তেনেকা ৰেভিনিউ আহা বা তেনেকা সোৰ্স আমাৰ হাতত নাই গতিকে এই কামটো অসম চৰকাৰে কৰিব লাগিব আমি তেখেতসকলৰ ওপৰত বাট চাই আছো আজি নহয় কালি কৰিব অলৰেডি বড়ো সাহিত্য সভা নিখিল বড়ো ছাত্ৰ সন্থা বিটিআৰ গভৰ্ণমেণ্ট বিভিন্ন ছাত্ৰ সন্থা জাতীয় সংগঠনৰ লগত পাতি এই স্কুলবিলাকৰ যিটো সাৰ্ভে কৰা কাম এটো আমি এটা ফেজ কমপ্লিট কৰি লৈছো গতিকে আমি এই কামটো সম্পূৰ্ণ কৰিবলৈ গৈ আছো